ৰচোন ৰ এই তই যে কোনো মেকানিৰ লগত যে লিলিখন যে কৈ যে আছ এই মই জানো তোৰ কাৰণে তেতৰ মাছটো চাই থকা নাই হা নহয় কি মোক 20 টকা লিখ 2 টকাতে নাই দিয়া মই তাক ভাল নাপাই কাক ভাল পাব লাগে আৰু সেইখন বাদ দে গোটেই গাঁওখন তল ওপৰ হ'ল বুইছ ঐ তই মোৰ নাকটো গুৰিতে কাটিলি বুইছ তোৰ কাটি মই চশমা তুমি চাইকেল ঠিক কৰি আছা তুমি কিবা দেখিছা জানো আপোনাৰ কিবা প্ৰব্লেম মই অঞ্চলৰ নাম্বাৰ 1 চাইকেল মেকানিক ওৰা তুমি যে তেনেকৈ কৈ আছা এই যে পিলি দেখিছা জানো ঐ কনক কনক প্ৰেম যে তোৰ প্ৰেম প্ৰেমকে চেল কৰিলে জলদি বল কি জলদি বল ওৰা তুমি চাইকেলখন পেলাই দিলা যা ৰ'ব মোৰ লাইফৰ কথা আছে তুমি কি কথা ক'ব আহিছা ওৰা তুমি যে যাবলৈ আছে মোৰ চাইকেলখন আপোনাৰ চাইকেল মই আহি ঠিক কৰি দিম কি কোৱা হে কালু চাবি দে ল বল কালু বাহ ঐ মোৰ বাইকত কোনো একেইটা বেলেগৰ বাইক না খুৰা জলদি ওলাই আহক খুৰা বাপেৰে বোলে তোক মাৰিছে তেতাই মোক পিটিছে লাগেল কইলে কি দেখিলা বুলিহে ক'ত বাপেৰ আছে আৰে চাইকেলৰ অৱস্থাই বেয়া কৰি দিছে পোৱালি দাদা এই প্লাছটো লৈ আহ গৈছো দাদা এটো আৰু টিউবটো ভালকে থোৱা আছেতো যা চাগে ভালকে দাদা অলপ সোনকাল কৰকচোন মই টিউচন যাবলগীয়া আছে দেখা নাই তুমি মই ইমান কাম কৰি আছো ঠিক কৰি আছো তো অলপ ৰবা না কনক দা অলপ বেছি দেৰি হ'ব নেকি তুমি আহিলা তুমি পাছত কিয় আগলৈ আহা ঠিক কৰি আছো নহয় তোমাৰখন তুমি অলপ সাইডটো দি দিয়া মই তাইখন ঠিক কৰি লওঁ দাদা মই কৈছোৱে দেখোন মোৰ টিউচনলৈ দেৰি হৈ আছে মই এতিয়া তোমাৰখন ঠিক কৰিব নোৱাৰো তুমি পাছত কিয় তোমাৰ জেগা সদায় আগত আহা তোমাৰখন ঠিক কৰি লওঁ দাদা আপুনি তাইখনে ঠিক কৰি থব মই যাওঁগে আৰু কোনটো চকাৰ প্ৰব্লেম এইটো চকা তুমি ৰ'দত ৰখি আছা কিয় এইখনতো তোমাৰে দোকান যোৱা বহাগে পোৱালি দাদা কি বাহিৰত পানী এগিলাচ নিদিয় কিয় দি আছো বাইদেউ এটো পানী লওক আৰু কিবা খাবা নেকি তুমি নাই নালাগে দিয়ক একো নহয় নাই হ'ব এইখন তোমাৰে দোকান আকৌ তোমাৰ চাইকেল এতিয়া ঠিক হৈ গ'ল এতিয়া আৰু চিন্তা নাই থেংক ইউ দাদা কিমান টকা দিম এনেই বেলেগৰ পৰাতো মই 20 টকা লওঁ তুমি 2 টকা দিলেই হ'ব দাদা মোৰ তাত খুচুৰা নাই সেইটো নালাগে যোৱা তুমিতো নিজৰে মানুহ ন থেংক ইউ ৱেলকাম ঐ শুনা তোমাৰ নামটো প্ৰেমলতা ঐ শুনা চেইনডাল অলপ ঢিলা হৈ আছে আকৌ আহিবা খুৰা
আপুনি বোলে তাইৰ গাত হাত দিছে দিছো মোৰ ছোৱালী মোৰ কথা তাইক মই ভাল পাওঁ তই এটা সাধাৰণ মেকানিক হৈ মোৰ ছোৱালীক ভাল পাবলৈ আহিছ দিৱা নেকি তোক ধৰি পেলাই এই ৰ মোক ক'ব দে ঐ খুৰা তাই কৈ আছে তাই মোক ভাল পায় মই কৈ আছোঁ মই তাইক ভাল পাওঁ কিন্তু আপুনি কি কৈ আছে মই এই অঞ্চলৰ নাম্বাৰ 1 চাইকেল মেকানিক কনক মেকানিক মেকানিক তই চাইকেলৰ মেকানিক কালি যিখন চাইকেলৰ লিক মাৰিব দিলোঁ সেইখন আজি ফুচিয়ে গ'ল আপোনাক কিমানবাৰ কৈ আছোঁ যে চাইকেলখনৰ 10টামান লিক আছে বাৰে প্ৰতি সেই চাইকেলখন মই ঠিক কৰিব নোৱাৰোঁ বুজিছে আৰু কিমানবাৰ কম চাইকেলৰ টিউবটো বদলাওক আপুনি বদলাব পাৰিছেনে তই কি ভাবিছ মই তোলে ছোৱালী দিম তোলে মই ছোৱালী এইডালো নিদিওঁ শুনক আপোনাৰ ছোৱালী প্ৰেমলতাক মই নিমেই কনক ডিঙি লাগি যাব নিমেই ঠিক আছে মই তোলে ছোৱালী দিম 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 বুঢ়াই কপি কৰে বে মই মোৰ ছোৱালী তোলে দিম মই কিন্তু তই এটা চৰ্ত মানিব লাগিব মোৰ কি চৰ্ত তই তাই এখন টিউববিহীন চাইকেল দিব লাগিব টিউববিহীন এই টিউবলেছ আচ্ছা পাৰিবি তই ঠিক আছে এই চৰ্ত মই মানি লৈছোঁ ঐ অঁ টিউবলেছ চাইকেল এখনৰ দাম কিমান বে বহুত দাম বে তই ঘপকে কৈলি বুঢ়াক দি দিম বুলি মই এতিয়া কেনেকৈ দিম তই কি কৰ এতিয়া তাকে অ পোৱালি কি পেলালি তই আছোন ফ্ৰণ্টত আছোন দাদা চুলাইটো পৰি গ'ল চুলাই পেলালি তই তোৰ কাজি ৰ ৰাঙালাও লাও জাতিলাও